মোৰ জন্মদিন উপলক্ষে আজি এইটো ব্লগ আপোনালোকক দেখুৱালোঁ। আজি মানে মোৰ জন্মদিন, সেইকাৰণে আজি এইটো ব্লগ বনালোঁ। ৱেলকাম টু মাই চেনেল অভিজিত ডেকা। বিচনাৰ পৰা সাৰ পাইছোঁ মাত্ৰ। গৈ মই বিচনাৰ পৰা উঠিলোঁ, সাৰ পাই ল'লোঁ, সাৰি পালোঁ এতিয়া। তাৰপিছত বিচনাৰ পৰা মই উঠিলোঁ, বিচনাৰ পৰা উঠি ওলাই আহিলোঁ। তাৰপিছত মই এনেকৈ দেখুৱাই আছোঁ আমাৰ এইটো ৰাস্তা, বাট সাৰি আছে। এইফালে গোটেই স্ক্ৰীন লগাই দিছে, বাপৰে কি কৰে। চাৰিওফালে স্ক্ৰীন লগাই দিছে দেখোন। কি বনাইছে ইয়াত শৰাই বাটিব। ইয়াতে অসমৰ সংস্কৃতিটো জীয়াই ৰাখিব লাগিব নে আমিয়ে জীয়াই ৰাখিব লাগিব। তাৰপিছত আহি চব্জি কাটি আছে এওঁলোকে, প্ৰসাদৰ কাম কৰি আছে এওঁলোকে। ভিডিঅ' ব্লগ হৈছে ৰান্ধনীশালটো দেখুৱাই দিলোঁ অলপ। হ'ব, তাৰপিছত আমাৰ ভালকৈ কৈ দি ৰান্ধনী, এইটো আমাৰ ৰান্ধনীৰ কাৰণে নিমন্ত্ৰণ দিয়া আছে। এতিয়া ভাত বনাই আছে, কি ৰান্ধিছে এইবিলাক। ৰান্ধনীৰ বছ ইটো। আমাৰ কোন কৈ দি ৰয় ব্লগ আজি কি আছে? জন্মদিনত কি আছে? লাষ্ট কৰিছে তাৰমানে আমাৰ মাইনে আছে, জন্মদিন চলি আছে। আপোনালোকে মাথো চাই যাওক, কেৱল চাই যাওক। চাউল অলপ ভাত আঞ্জা হ'বই আৰু বেছি টাইম নাই। গৈছে কেতিয়াৰ পৰা খাৱা কৰিলি আজি মই তোৰ বাৰ্থডে উপলক্ষে দাড়ি কাটি দিছোঁ, দাড়ি কাটিলে মস্ত ৰাখি দিছোঁ। দাড়ি এই ৰাৱণ হৈ আছে, সেইকাৰণে মস্ত ৰাৱণৰ এই এটা আছে আমাৰ, এইটো চিষ্টাৰ এটা খান কি বুলি কয় ওপৰত দি লগাই এইটো কি থাম্বেল খান, মই মানে দাড়ি কাটি দিয়াটো লাগে। এইটো আমাৰ মেইন বছ, এইটো আমাৰ এমডি বছ। কৈ দিয়ক কি বছে কৈ দিব। বছে বহুত দুখ হৈ আছে বোলে, কি দুখ হৈ আছে কৈ দিব। বহুত ভাত খাব পৰা নাই, আজি ভাতে খাব পৰা নাই, গৰমত থাকি মোৰ বুলি নহয় চবৰে হৈ আছে এনেকুৱা। তাতে আকৌ ওপৰত তিৰপল খান দিছা, তিৰপল দি কিনে চাপৰকে দিছা, দি কিনে তলত ভাত খাবা দিছা। ফেন কেইখন দিছা? ফেন আছে 4.5 ফেন, 4.5 ফেন, 4.5 ফেন ক'ত কভাৰ কৰিব? 4খন ফেন দিছা। যদি আমাৰ পৰা ফেন আৰু 2খন আনিলে হয়, আমদানি হৈ গ'ল ফেন। এনেকুৱা হৈছে, এতিয়া মোৰ দাড়িকেইডাল কাটিবই পইচা নাই। বাৰু ইমানতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই বাই। অ'কে, বাই বাই।